বন্ধু বান্ধৱীসকল, আজি আমি যিজোপা উদ্ভিদৰ কথা ক'বলৈ গৈ আছো সেইজোপা হৈছে ভেকুৰী তিতা। ভেকুৰী গছ বহল পাতৰ সৈতে এইবিধ এবিধ গুল্মজাতীয় উদ্ভিদ। ইয়াৰ গুটিবোৰ সৰু সৰু মটৰ মাহৰ সমান হয়। গুটিবোৰৰ সোৱাদ তিতা হয়, কিন্তু এই ভেকুৰী তিতা এনে কিছুমান অদ্ভুত গুণ আছে যিবোৰ আপোনালোকে নিশ্চয় নাজানে। সেই গুণবোৰৰ ভিতৰত কেইটামান গুণ আজি মই ক'বলৈ ওলাইছোঁ। ১ নম্বৰতে ভেকুৰীৰ শিপা, জালুক আৰু নিমখ দি এমাহ দিনে এবাৰকৈ ৰাতি খালে বহুদিনীয়া পিত্ত ৰোগ ভাল হয়। পেটৰ পাথৰি ৰোগত ইয়াৰ শিপাৰ ৰস খাব লাগে। তাৰ কাৰণে ইয়াৰ শিপা পিহি তাৰ ৰস উলিয়াই অলপ পানীৰ লগত মিহলাই খাব পাৰে। সোৱাদ বেয়া লাগিলে অলপ চেনি মিহলি কৰি ল'ব। ৩ নম্বৰতে টকৌৱে খোৱা ৰোগত ভেকুৰী তিতাৰ পাত খুন্দি মূৰত প্ৰলেপ দিলে সুফল পোৱা যাব। ৪ নম্বৰতে চেপ্টিক আলচাৰ হাঁপানী ৰোগত ভেকুৰী খালে বহুখিনি ভাল পোৱা যায়। কেতিয়াবা যদি বেছিকৈ বমি বমি ভাৱ আহি থাকে তেন্তে ভেকুৰী তিতাৰ অলপ ৰস খাই দিব বা ভেকুৰীৰ গুটি চুবাই খাই দিব। বমি ভাৱ একেবাৰেই বন্ধ হৈ পৰিব। ভেকুৰী তিতাৰ সৈতে চেংমৰাৰ কোমল পাত দি খালে কৃমি নাইকিয়া হৈ যায়। ভেকুৰ তিতাৰ গুটি খালে মেদবহুলতাৰ পৰাও হাত সাৰিব পৰা যায়। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। আপোনালোকক আকৌ লগ পাম। ধন্যবাদ।